আমাৰ এই দুজন এইফালে গৈ আছে, আমি দুজন এনেকৈ আহি আছোঁ। চাৰিটা হেলমেটটো ইতিমধ্যে খুলি দিছে বাৰু, কিন্তু কথা হ'ল কি আজি পাঠান চাবলৈ যোৱা বাইকত ভিডিঅ' কৰিব নাপায়, হ'লেও কৰিছোঁ। আমাৰ এজন বৰ ব্যাগুম মানুহ, তেওঁ একদম মূৰ্ছন আছে, বহুত লৈ গৈছে ধুনীয়াকৈ আমাক পাৰ্টিটো মানে মুভ কৰিছে তেওঁৱেই। গতিকে পাঠানখনৰ যথেষ্ট বিতৰ্ক গুচি গ'ল, সেইবোৰ আমি বাদ দিলোঁ। বৰ্তমান বিতৰ্কৰ চিতৰ্কবোৰ এইবোৰ যোৱা কথা গুচি গ'ল, সেইখিনিতে আমি এতিয়া ধৰি থাকি লাভ নাই, হয় নাই? গতিকে আজি চাবলৈ যোৱা অনুভৱটো কেনেকুৱা আমি পিছত সুধিম এখেতলোকক। আমি শেহতীয়াকৈ আহিছোঁ আচলতে। আদাক দেখি কেতুৱে বোলে মোকো খা, শেহতীয়াকৈ হ'লেও আমি চাবলৈ আহি আছোঁ বৰ্তমান। টিউবলাইট তেনেকৈ ছুইচ দিয়া বহুত দেৰি পিছত জ্বলে, বহুতখিনি আমি মিলাবলগীয়াও হয় আচলতে। আহি এতিয়া সেই হালুৱাটিং হেৰি পালোঁহি, কি বুলি কয় এইডোখৰ ৰাধা হোটেল পালোঁ। হালুৱাটিং টাউনৰ মানে ঠিক মাজমজিয়াতে আছোঁ আমি এটাকেইজনে এতিয়া চাহ তাহ খাই ল'ম কিবা, কাৰণ চাহ নোখোৱাকৈওতো নহ'ব ন, চিনেমা হল বুলি আৰু চাহ তাহ খাবই লাগিব। আহক চাহ তাহ খাই লওঁ গোটেইকেইজনে, খাই মেলি আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া এইখন ৰাধা হোটেল দেখিছে, হালুৱাটিং ৰাধা হোটেল। আহা চাহ খাই লওঁ পটাপট। এইটো চুটো মলাই মাৰ্কে চাই বনাওঁ, যাওঁ বনাই ৰাখা ঠিকে। এয়া চাহ খাই আছোঁ আৰু এতিয়া। এই পাঠান চাবলৈ অহা চাহ, এইটোক কৈ পাঠান চাবলৈ অহা চাহ। এজন ইয়াত চাহ খাই আছে, এইজনে 4টা চিঙৰা খাইছে। মানুহৰ স্বাস্থ্যটো চং না, 4টা নাখাবলৈ। বিৰাট বিকুদৰ মানুহ, বৃহত্তৰ কছাৰী খাই আছে। এয়া ময়ো চাহ খাই আছোঁ। আচলতে বহুত এক্সাইটেড এই চিনেমাখন মানে পাঠানখন লৈ, মানে মনৰ অনুভৱবোৰ অলপ বেলেগ। কি বিতৰ্কবিলাক হৈ গ'ল যে, কিবা ড্ৰেছ কালাৰ চালাৰ লৈ, এইবোৰ আচলতে এইবোৰ কৰিবলগীয়া কথাই নহয়। কালাৰ লৈ মোৰো সেই তেনেকুৱা কালাৰ চোলা এটা আছিলে, এইটো তেনেকুৱা কালাৰ চোলা, তেনেকুৱাই পিন্ধি আহিব লাগিছে গোটেইকেইটা, এনেকুৱা কথা। বন্ধুসকল, আমিও অকণমান সেই পৰ্বত পাহাৰ আৰু যি জনবসতি নোহোৱা হাবি জংঘল অটব্য অৰণ্যৰ মাজৰ পৰা কিছু ওলাই আহি চিনেমাখন চাম বুলি আহিলোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ৰাস্তাৰ পৰা ৱাৰত হুক লগাই গোটেই লাইট জ্বলাই, গোটেই চাচি গছৰ সাম্ৰাজ্য। আচলতে এই নামটি অঞ্চলটো চাচি গছৰ কাৰণে হেৰি, এইবোৰ বাহিৰতে গোটেই লাইট, এই চাচি গছ চুৰ কৰে বুলি সেইবোৰ বাহিৰত লাইট, চাচি গছ ৰাতি চোৰে কাটি লৈ যায় বুলি মানে এই ব্যৱস্থাটো কৰিছে। নামটি অঞ্চলত এইটো এটা মানে বিৰাট পৰম্পৰা হৈ গৈছে। লাইট নজ্বলালে দিগদাৰ আৰু, চোৰে কেতিয়া কি সময়ত আহি চাচি গছ কাটি লৈ যাব দিগদাৰ। সেইবোৰ লাইট বাহিৰত লগাই থৈছে গোটেই। আৰু কেইঠাইমানত আমি ৰাস্তাতে ৱাৰত হুক মৰা লাইটে দেখিলোঁ, মাৰি থৈ দিছিলোঁ। গতিকে আমি আহি এখন হেৰাইছোঁৱে নে কিয়ে নে কোনো ঠিক নাই। এখন ৰাস্তা পদূলি গোটেই হেৰাইছোঁ নে কি ঠিক নাই। এতিয়া বিশেষকৈ মানে এইবোৰ ক'ত ওলাইছোঁ একো ঠিক নাই। ৰাতি কথা, পাঠান চাবলৈ আহি মানে আজি সেইফালে কিবা পাতিছে হ'বা, এইবোৰ তোৰণ চোৰণ। পাঠান চিনেমাখনলৈ বহুতখিনি বিতৰ্কীয় সৃষ্টি হ'ল, সেইখিনি আচলতে হোৱাখিনি হৈ গ'ল। এইখিনি আৰু ভাবি চিন্তি আমি ধৰক চিনেমাখন এইখনো চাব লাগিব। ডক্টৰ বেজবৰুৱা এখন অসমীয়া চিনেমা আহিছে, সেইখনো আমি চাব লাগিব ধৰক। তেতিয়াহে অসমীয়া ছবি জগতটো জীয়াই থাকিব। সকলোৱে ডক্টৰ বেজবৰুৱাও চাওক, পাঠানো চাওক। পাঠান আচলতে যদি একশ্যন চোৱা মানুহ নহয়, পাঠান চাই লাভ নাই, কিন্তু একশ্যন চালে চাব পাৰে। দেখিছেনে বিৰাট ভিৰ, গাড়ী লাগি গৈছে তলত। পাঠান আৰু ডক্টৰ বেজবৰুৱা দুইখনেই দিছে। আচলতে আমি অসমীয়া এতিয়া ভিতৰত সোমালোঁ, এই আমাৰ এখেতে ফটো দেখিছে, এই ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া। চিট একদম মানে বহি মজা লাগিব। বেতৰ চিট হয়, ফাইন চিট বেতৰ। দেখিছেনে ছবিখন দেখুৱাই দিছোঁ, কিমান ধুনীয়া বেতৰ একেবাৰে ঘুটুংকৈ বনাইছে। এইখনত বহিবলৈ আৰু ভাল লাগিব, ভিতৰত সোমাই পৰিম মানে ধুনীয়াকৈ খাপ খাই পৰিম। ভাল লাগিছে আজি বিশেষকৈ। ইমান দিন উৎকণ্ঠাৰ মূৰত চাবলৈ আহিছোঁ চিনেমাখন। এখেতে হয়তো হলটোৰ অনাৰ নেকি। এয়া পাঠান।
গৈছোঁ সেইফালে চাবলৈ থাকিলে অকণমান সেইফালে অকণমান দেখুৱাইছোঁ পৰিৱেশটো ব'লক আমি এতিয়া ভিতৰৰ ফালে গৈ আছোঁ সোমাই অবাই দেখিছে এইখিনি বিক্ৰীৰ কাৰণে থৈছে এইখিনি খৰাহি চৰাহি ধুনীয়াকৈ ৰাখিছে দেখিছেনে চিনেমা হলৰ ভিতৰতে এইখিনি বহুত বস্তু আছে তাতে এইখিনি বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে নেকি সুন্দৰকৈ দেখিছে বহুত ধুনীয়া বস্তু কিছুমান ইয়াতে ৰাখিছে কাপোৰো বিকে নেকি সুন্দৰ পৰিৱেশ চাওঁ টিকেটটো এই আমি আহি পালোঁ টিকেট অনলাইন টিকেট কৰিলোঁ টিকেটকেইটা কিমান কি নম্বৰ 5678 আৰু কি আছে এইকেইটা হ'ল টিকেটকেইটা ল'লোঁ এতিয়া আমি এই সোমালোহি একেবাৰে 3rd ফ্ল'ৰত উঠিছোঁ 3rd ফ্ল'ৰতে আমাৰ মানে হেৰি এয়া হ'ল কাউণ্টাৰ ইয়াত তেখেতলোকে চাফ চিকুণ কৰিলে এইবোৰ চাফ চিকুণৰ মেচিন দেখিছে আমি 3rd ফ্ল'ৰত উঠিম এতিয়া আহি পালোহি ব'লক আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ এইটো হৈছে ভিতৰৰ পৰিৱেশ এয়া হ'ল ভিতৰৰ পৰিৱেশ বন্ধুসকল ভিডিঅ' বনোৱা এটা আপ্ৰাণ হেঁপাহ আছিলে মনত সেই হেতুকে ভিডিঅ' বনাই গৈছোঁ আপোনালোকে সহায় সহযোগিতা কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব সতীয়াপাৰাৰ পৰা অকণমান আগলৈ আহি যি জেৰেঙা বুলি এখন ধাবা আছে ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টটো হৈ ধাবা ইয়াতে আহি ভাত কেইটামান খাম বুলি এতিয়া সোমালোহি আৰু ইয়াতে গোটেইখিনি বেম্ব'ৰ বনাইছে ধুনীয়াকৈ দেখিছেনে এই পাঠান চাবলৈ আহি ইয়াতে ভাত কেইটামান খাই যাওঁ এতিয়া যি আহিলোঁ যি মেলিলোঁ এইখিনি বৰ ধুনীয়া আল্টিমেট সুন্দৰ চেয়াৰবোৰ বহুত ভাল লাগিছে আচলতে পাঠান চালোঁ কিন্তু পইচা উচল হ'ল নহ'ল সেইবোৰ বিশেষ নকওঁ আৰু কমেণ্ট কৰিলে আকৌ বেয়া হ'ব কোনোবাই চাম বুলি ভাবিছে যদিও মানে চাবলৈ ইচ্ছা নকৰিবতো যি পালোঁ যি চালোঁ হৈ গ'ল মানে একশ্যন চাম বুলি ক'লে চাব পাৰে চিনেমাখনত বিশেষ বেয়া নহয় কিন্তু এনেই কাহিনী কোনো ট্ৰেজেডি কমেডি বুলিবলৈ বিশেষ নাই এনেই একশ্যন চাম বুলি ক'লে চিনেমাখন বিশেষ বেয়া নহয় চালোঁ আৰু যি হ'ল যি মিলিলে এইটো ভাল লাগিছে আল্টিমেট বস্তু বনাইছে এইটো বেগীখন ধুনীয়া বনাইছে এইটো ৱালটো এইটো কোনো টাইলছ নহয় এইটো প্লাষ্টাৰ কৰি পেলাই হেৰি কৰিছে প্লাষ্টাৰ কৰিছে কৰি পেলাই মানে তাত ব্লকখিনি কাটি পেলাই ৰং কৰি দিছে টাইলছ লগোৱাৰ আগতে লাগিছে ধুনীয়া হৈছে আকৌ বস্তুটো দেই এইটো বস্তু এইটো মানে সুন্দৰ লাগিছে বস্তুটো এই কথাটো আগতে চিন্তা কৰিব লাগিছিলে ঠিকে আছে ধুনীয়া বাঁহৰ গোটেই এইবোৰ কেবিন এই কেবিন এটাও দেখাওঁচোন বাৰু এই বাঁহৰ গাধৰি দি পেলাই গাধৰিটো এনেকৈ বনাই দিছে দেখিছে নাই গাধৰিটোত কিবা কৰিছে মানুহ আছে নি নাই এইটো হেড কেবিন এইফালেদি হাইৱেটো দেখি থাকি এইটো কোনো শ্বৰ্ট নহয় এইটো টক্টা ঘৰ এইখনে শ্বৰ্ট এই কেবিনটো টক্টা হ'ব ভাতকেইটা খাই হেৰি লাইট লগাই ধুনীয়াকৈ বাৰ্নিছ কৰি সুন্দৰকৈ বনাই দিছে দেই ভাল লাগিছে কিবা একদম সুন্দৰ ডেক'ৰেশ্যন এয়া এই কেবিনকেইটাও বৰ ধুনীয়া কিন্তু কেবিনলৈ শ্বৰ্ট নাই কেবিনকেইটা চাংঘৰ এইটো শ্বৰ্ট আছে বাৰু সেইটোত চাংঘৰ আছে এইটো অলপ
এইটো মৰাপাত দিছে, মৰাপাত চাইডকেইটা মৰাপাত দি দিছে লাইটটো। কিন্তু বাৰ্নিছ কৰি দিলত ধুনীয়া হৈ গৈছে গোবৰ পৰা হেৰি। এনেকুৱা লাইটবোৰ ঘৰতো লগাব লাগিব কেতিয়াবা ভৱিষ্যতে। ঠিকে আছে তলত এয়া বন্ধুসকল, এই ভটিয়াপৰাত যি দিচাং কি দিচাং নহয় এখন কি আছিলে জেৰেঙা ৰিজৰ্টত আমি এতিয়া ভাত খালোঁ আহি পেলাই হেৰি চাই পেলাই। ইয়াতে দেখিছে গৰু গাড়ী অতীজত এইবিলাক গৰু গাড়ী চকা আছিলে কি ধুনীয়াকৈ সজাই পোৱা এখেতলোকে ৰাখিছে ধুনীয়াকৈ। এইখন ইয়াত আহক আপোনালোকেও কেতিয়াবা। ওপৰতো কেবিন ধুনীয়াকৈ বনাই থৈছে, ওপৰৰ হেৰিটো আপোনালোকক দেখুৱালৈ। সন্মুখৰ ছাইড দেখিছে কিমান ধুনীয়াকৈ সজাইছে, ভাল লাগিলে ইয়াতে আহি। আপোনালোকেও কেতিয়াবা আহক, সোমাব। ভটিয়াপৰা চিনেমা হলৰ পৰা অলপ উজনিমুৱাকৈ আহিলে পাবই সেইটো চাইডে। জয়মতী জেৰেঙা পথাৰ, সেই জেৰেঙাৰ নামতে হেৰিখন বনাইছে মানে ৰিজৰ্টখন। আমি নামদাং শিলসাগৰ পালোঁ, দেখিছে নামদাং শিলসাগৰ নামঘৰ। এয়া দেখিছেনে ৰাতিৰ দৃশ্য। আজি এতিয়া ঠিক 10টা বাজি গ'ল আৰু আমি ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। যি চিনেমা চাবলৈ গৈ ঘূৰি আহি আমি 10টা বজাত এই নামদাং শিলসাগৰ পালোঁহি আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পুনৰবাৰ কৈছোঁ। ধন্যবাদ।